যোৱাকালি শ্বপিং কৰি আহি ইভিনিং আকৌ যাব ওলালোঁ লেপটপৰ দোকানলৈ। তাৰ আগত ভাবিলোঁ কিনো ৱাটচ ল'লোঁ তাকে দেখাওঁ আৰু বাৰ্থডেত উঠা গিফ্টখিনিও অকণমান দেখাই দিওঁ। লেপটপৰ দোকানত যোৱাৰ আগত ৱাটচৰ দোকানত গ'লোঁ। ৱাটচৰ বেটাৰী লগালোঁ আৰু ৱাটচটো ভালদৰে ফিটিং কৰালোঁ। মোৰো এটা ৱাটচ ফিটিং কৰিবলগীয়া আছিলে আৰু ভাইজনৰ ৱাটচটো ফিটিং কৰালোঁ। তাৰপিছত আমি গ'লোঁ লেপটপৰ দোকানলৈ কীবৰ্ড আৰু মাউচ ল'বলৈ। ভাইজানে বিলিং কৰা সময়খিনি মই চালোঁ ফ্ৰিজ, আৰু ফ্ৰিজকেইটা ইমান বেছিয়ে ভাল লাগিছে। কেৱল চাইছোঁহে দেই এনে ভাল লগাৰ কাৰণে, কিন্তু লোৱা নাই। আৰু তাৰ নেক্সট ডে টোপনিৰ পৰা শুই উঠিয়ে চুলি কেয়াৰত লাগি গ'লোঁ, নহ'লে একেবাৰে কৰা নহয়। চুলি কেয়াৰৰ কাৰণে মই এল'ভেৰা আৰু মেথি মায়ে কেতিয়াবাতে পেষ্ট কৰি থৈছিলে, কিন্তু মই আজি লগালোঁ। এনেতে দেখিলোঁ বাৰ্থডে দিনাখন দিয়া লগৰ কেইজনীৰ ৰ'জটো মৰহি থাকিলে। তথাপিও পেলাই দিয়া নাই, থৈ দিছোঁ। সিহঁত মোৰ মৰমৰ বাবে। আৰু নিজৰ কামবোৰ যিখিনি সদায় কৰোঁ সেইখিনি কৰিব ল'লোঁ। ঘৰ চাফাই মানে এইখিনিতো সদায় চলিয়ে থাকে বাৰু। আৰু ফুলখিনি আজি অকণমান চাফা কৰিলোঁ, মানে মৰহি যোৱা পাতবোৰ পেলাই দিলোঁ আৰু লগতে পানী অকণমান দিলোঁ। যিহেতু প্ৰাণী প্ৰাণ, সেইকাৰণে পানী দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট, নহ'লে মৰহি যাব। যেনেকৈ আমাক জীয়াই থাকিবলৈ পানী লাগে, গছ গছনিকো জীয়াই থাকিবলৈ পানী লাগে। এনেকৈ আজিৰ দিনটো পাৰ হ'ল আৰু ইভিনিং যাম বুলি ভাবিছোঁ বাৰ ঘৰলৈ, মাজু বাৰ ঘৰলৈ। আৰু সেইটো ভিডিঅ' নেক্সট মিনি ব্লগত পাব। আজিলৈ বাই, আকৌ নেক্সট মিনি ব্লগৰ সৈতে লগ পাম।